Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা আদৰ আছো ধাৰাবাহিকখনত জ্যোতি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আদৰ আছো ধাৰাবাহিকখনত জ্যোতি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃত নাম হৈছে ময়ূৰী তালুকদাৰ জনপ্ৰিয় অভিনেত্ৰী ময়ূৰী তালুকদাৰৰ ঘৰ হৈছে নলবাৰীত তেওঁ জন্ম হৈছিল 24 ছেপ্টেম্বৰ 2003 চনত জনপ্ৰিয় অভিনেত্ৰী ময়ূৰী তালুকদাৰৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাকৰ লগতে দুগৰাকী ভনীয়েক আছে মাকৰ নাম হ'ল জোনালী তালুকদাৰ আৰু দেউতাকৰ নাম হ'ল দিলীপ তালুকদাৰ আৰু ভনীয়েক দুগৰাকীৰ নাম হ'ল ক্ৰমে মানসী তালুকদাৰ আৰু বিপাশা তালুকদাৰ জনপ্ৰিয় অভিনেত্ৰী ময়ূৰী তালুকদাৰৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুল পঢ়িছিল শংকৰদেৱ শিশু নিকেতন আৰু কলেজ পঢ়িছিল MNC বালিকা মহাবিদ্যালয় নলবাৰীত জনপ্ৰিয় অভিনেত্ৰী ময়ূৰী তালুকদাৰৰ অভিনয় কৰা দুখনমান ধাৰাবাহিকৰ নাম হ'ল নাহৰ জনপ্ৰিয় অভিনেত্ৰী ময়ূৰী তালুকদাৰে বৰ্তমান আদৰ আছো ধাৰাবাহিকখনত জ্যোতি চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আপোনালোকে বাৰু ময়ূৰী তালুকদাৰৰ অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেন্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটো কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমাৰ বাবে হৃদয়তে ৰাখিছো গোপনে নজনানো বুজাকে সোমালাহি বুকুতে ভাল পোৱাৰ শিহৰ